নমস্কাৰ মোৰ নাম বাবুল পেগু আণ্ডাৰগ্ৰেজুৱেট ষ্টুডেণ্ট এট IIT খড়গপুৰ ৱেষ্ট বেংগল আজি এই ভিডিঅ'টিত মই এনে এখন প্লেটফৰ্মৰ বিষয়ে ক'ব বিচাৰিছোঁ য'ত নেকি আমাক IITs মেডিকেলৰ কাৰণে কমপ্লিটলি ফ্ৰী ৰেচিডেঞ্চিয়েল কোচিং দিয়া হয় If you are struggling with financial problem, যদি আপুনি IIT মেডিকেলৰ কাৰণে হাজাৰ লাখ খৰচ কৰি প্ৰাইভেট কোচিংবিলাকত জইন কৰিব পৰা নাই then this video is for you কোনোবা এজনৰ লাইফ কমপ্লিটলি চেঞ্জ কৰিব পৰা এই প্লেটফৰ্মেই হ'ল Super 30 ভিডিঅ'টি শেষলৈ চাই থাকিব Super 30ৰ অপৰচুনিটি কি সা সুবিধা আমাক দিয়া হয় সেইবোৰৰ বিষয়ে মই লাষ্টত ক'ম আৰু আমাৰ অসমত কিমানখন Super 30 আছে আৰু ক'ত আছে চাওঁ হওক Number 1 Oil India Super 30 Dibrugarh Number 2 ONGC Super 30 Sibsagar Number 3 Oil India Super 30 Jorhat Number 4 Oil India Super 30 Nagaon Number 5 Oil India Super 30 Guwahati The opportunities they provide first of all খোৱা বোৱা hostel গোটেইখিনি free হয় next পঢ়াৰ কাৰণে এক সুকীয়া পৰিৱেশ পাব you will get quality of education there মই personally Super 30 কালচাৰটো বহুত বেছি ভাল পাওঁ কাৰণ project manager project officer staff members সকলোৱে মিলি selflessly আপোনাৰ কাৰণে কাম কৰে birthdays অসমৰ প্ৰত্যেকটো উৎসৱ আমি উল্লাস মালহেৰে সেলিব্ৰেট কৰোঁ আৰু কেতিয়াবা পঢ়ি বৰ লাগি গ'লে চিনেমা চোৱাৰো সুবিধা আছে যাতে অলপ ৰিলেক্স ফিল কৰিব পাৰোঁ প্ৰিপাৰেশ্যনৰ সময়ত কেতিয়াবা ল ফিল হয় মোৰ IIT হ'বনে নাই self doubt আহি যায় but you know at the end you'll be better person you'll be more confident so work hard never give up তোমাৰ কামখিনি সদায় কনসিস্টেন্টলি কৰি যাবা at the end কোনোবা এখন হৈ যাব I think today's technological world is the best platform to encourage each other, help each other. So, নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এই ইনিচিয়েটিভটো আমি আৰম্ভ কৰিছোঁ যদি আপোনালোকে আমাৰ কামটো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফেমিলি জুনিয়ৰ্ছ সকলোখিনিৰ লগত শ্বেয়াৰ কৰি দিব মই ভাবোঁ যে এই ইনফৰমেশ্যনবোৰ আমাৰ গাঁও সমাজৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয় so I think it's our responsibility to let them inform. Thank you so much for watching.